নমস্কাৰ আপোনালোকে ভালদৰে জানে যে ভাৰতৰ জিডিপি -23.9% তললৈ গ'ল কিন্তু আমাৰ ফাইনেন্স মিনিষ্টাৰে ইয়াৰ কাৰণ একটাপ গড বুলি কৈয়ে বিষয়টোৰ পৰা আঁতৰিলে কিন্তু লকডাউনৰ আগৰ পৰাই দেশৰ ইকনমি প্ৰায় ডুবিবলৈ ধৰিছিল আৰু ইয়াৰ কাৰণ যে কেৱল কৰোনা নহয় ডিমনিটাইজেশ্যন আৰু জিএছটিও হয় সেই কথা আপোনালোকে ভালদৰে জানে কিন্তু আজি আমি দেশৰ বাবে অতি ভয়ংকৰ চিন্তাটোৰ বিষয়ে আলোচনা কৰিম ইকনমিৰ লগত ভালদৰে লিংক হৈ থকা দেশৰ আনএমপ্লয়মেণ্ট চিষ্টেমটোৰ বিষয়ে আলোচনা কৰিম তেন্তে আহক ৰিয়া চক্ৰৱৰ্তীক এক্সপ'জ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ Suddenness. দেশত সঁচাকৈ চাকৰি নাই নে চাকৰি থকাৰ স্বত্তেও বিজেপি চৰকাৰে চাকৰি দিব বিচৰা নাই আহকচোন ইয়াৰ ওপৰত এনালাইজ কৰোঁ দেশৰ অতি উচ্চ সংস্থাটো হৈছে CBI যাৰ বাবে বহুতে আশাৰে বাট চাই থাকে তাৰে প্ৰায় 22% পদ খালী হৈ আছে আনকি পুলিচ বিভাগতে গোটেই দেশত প্ৰায় 5 লাখ পদ খালী হৈ আছে দেশৰ অতি সন্মানীয় পদ শিক্ষকৰ পদতে প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী স্কুলত প্ৰায় 10 লাখ পদ খালী হৈ আছে আনকি দেশৰ 47খন চেণ্ট্ৰেল ইউনিভাৰ্চিটিত প্ৰায় 6000 পদ খালী হৈ আছে আৰু 363খন ষ্টেট ইউনিভাৰ্চিটিত প্ৰায় 63,000 পদ খালী হৈ আছে ইঞ্জিনিয়াৰিং কলেজত প্ৰায় 1,22,000 পদ খালী হৈ আছে আনকি IIT আৰু NITতো প্ৰায় 6,000 পদ খালী হৈ আছে ইমান পদ খালী থকাৰ পাছতো আপোনালোকে জানে যে চাকৰি আছে কিন্তু সাধাৰণ লোকক চৰকাৰে চাকৰি দিয়া নাই হাই প্ৰফাইল নেতাৰ কাৰণে কথা বেলেগ বাৰু যেনে আমাৰ চাহ ডাঙৰীয়া নিজৰ পুতেকক BCCIৰ ছেক্ৰেটাৰী বনাই ল'লে কিন্তু তেখেতৰ আমাৰ জনসাধাৰণৰ কথা মনত নপৰে देखिए ये जुमला है কেৱল ইমানেই নহয় দেশৰ 36,000 চৰকাৰী হস্পিটেলত প্ৰায় 2 লাখতকৈও অধিক পদ খালী হৈ আছে আৰু কেন্দ্ৰীয় চৰকাৰী চাকৰি যেনে UPSC SSC ৰেলৱে আদিৰ পৰীক্ষা আৰু নিৰ্বাচনৰ চিষ্টেমটো কিমান যে লেহেমীয়া আপোনালোকে জানেই আৰু চৰকাৰে ইতিমধ্যে বহু চৰকাৰী সংস্থা পুঁজিপতিসকলৰ হাতত গতাই দিব লৈছে নিশ্চয়কৈ সকলোৱে ভাবিছে যে ইমান পদ খালী হৈ আছে আৰু চাকৰি পোৱা সম্ভাৱনাও আছে কিন্তু আপোনালোকক কওঁ যে এতিয়া লকডাউনৰ কাৰণে নহয় তাতকৈ আগৰ পৰাই হাজাৰ হাজাৰ পদ খালী হৈ আছিল কিন্তু চৰকাৰে দিব খোজা নাছিল আৰু এতিয়াতো চাকৰি ওলোৱা সম্ভাৱনা মুঠেই কম কাৰণ ইকনমি ইমান পিছলৈ ডুবি গ'ল যে নিশ্চয়কৈ চৰকাৰে নিজৰ ব্যয় কমাবলৈ বিচাৰিব আপোনালোকে দেখিছে যে পুঁজিপতিসকলে কি পাইছে আৰু আমি সাধাৰণ লোকে কি পাইছোঁ 5 কেজি চাউল আৰু 1 কেজি দাইল আৰু সেইটোও কিমান দিনৰ কাৰণে পোৱা যাব সেইটোও ঠিক নাই যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব আৰু যদিহে বেয়া পালে তেন্তে ডিছলাইক কৰি ইয়াৰ কাৰণটো কমেণ্ট ছেকশ্যনত জনাব কিয়নো আপোনালোকৰ ফিডবেক আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ধন্যবাদ জয় অসম জয় হিন্দ